Hello everyone, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। আশা কৰো আপোনালোকৰ ভাল। মোৰো ভালে। বৰষুণৰ বতৰ যেহেতু পকৰীৰ খোৱাৰ জুতিয়ে বেলেগ নহয় জানো। বেচন আৰু আলুৰ পকৰী বনাইছো মই অকনমান বেলেগ ধৰণে। ভিডিওটোৰ জৰিয়তে আপোনালোককো দেখুৱাব বিচাৰিছো। প্লিজ ভিডিওটো চাই থাকিব। আপোনালোকে সকলোৱে জানে তথাপিও মই কেনেকৈ বনাইছো সেইটো আপোনালোকক দেখুৱাব বিচাৰিছো। ভিডিওটোত যদি কিবা ভুল দেখে আপোনালোকে প্লিজ শুধৰাই দিয়ে যেন। এয়া মই আলু লৈছো সৰু সৰু বইল কৰি 4টা। মই চুকুনিৰে এনেকৈ চুকি লৈছো। চুকি ললে বেছি ভাল হয়। আদা লৈছো অকনমান মিহি মিহিকৈ কুটি আৰু জিৰা লৈছো। আজৱাইন দিলে আৰু ভাল হয়। এয়া মই ঘৰতে থকা মছলা লৈছো। জিৰাৰ গুৰি, মিট মছলা, ৰেড চিলি, ধনিয়াৰ গুৰি, যিখিনি মোৰ ঘৰত আছিল মই সেইখিনি ব্যৱহাৰ কৰিছো। আপোনালোকৰ যিখিনি ঘৰত থাকে সেইখিনি ব্যৱহাৰ কৰিব। আৰু মই নৰসিংহৰ পাত লৈছো। ইয়াতে ধনিয়াৰ পাতো দিব পাৰি, মোৰ নাছিল সেইবাবে মই দিয়া নাই। মই এইখিনি লৈছো। বেচন লৈছো মই। বেচনখিনি মই চালি লৈছো, নহলে লাফু লাফু হৈ থাকে চালি নললে। চালি ললে ভাল। সোৱাদ অনুযায়ী মই বেচনখিনিত নিমখ দিছো আৰু মছলাখিনি দি লৈছো। ৰেড চিলি, মিট মছলা, ধনিয়াৰ গুৰি, আৰু অকণমান জিৰাৰ গুৰি, আৰু নৰসিংহৰ পাতকেইটা দি লৈছো। জিৰা আৰু আদাখিনি দি লৈছো। এইখিনি মিক্স কৰিব লাগিব গোটেইখিনি। পানীৰে এটা ঘোল বনাই লৈছো। বেছি ডাঠ কৰিবও নালাগে, বেছি পানীয়া কৰিবও নালাগে। আনফালে মই কেৰাহী গৰম হ'বলৈ দিছো। নন ষ্টিকৰ কেৰাহী বা তাৱা হ'লে বেছি ভাল হয়, মোৰ নাছিল। মই কেৰাহীত ৰিফাইন দি লৈছো। আৰু মই বেচনখিনি ইয়াত দি লৈছো। 2 পৰা 3 মিনিটমান ভাজিব লাগিব। মই গোট মৰালৈকে ভাজি লৈছো। মাজতে ইয়াত আলুখিনি দি লৈছো। আলুখিনিৰ লগত মিক্স কৰিব লাগিব। এয়া মোৰ ধুনীয়াকৈ মিক্স হৈ গ'ল। হাতেৰে চুব পৰা হোৱালৈকে মই ঠাণ্ডা হ'বলৈ দিছো বেচনখিনি, যিহেতু হাতেৰে চেপ বনাব লাগিব। কাঁহীখনত মই ৰিফাইন দি লৈছো অকণমান। মোৰ কাঁহীখন অকণমান ডাঙৰে হ'ল, সৰু কাঁহী নাছিল মোৰ। হাতেৰে মই এনেকৈ চেপ বনাই লৈছো। আপোনালোকে 1 ঘণ্টামান এনেকৈ ৰাখি থ'ব পাৰে, তেতিয়া ফ্ৰিজত নথলেও হয়।
ফ্ৰিজাৰত ৰাখি থৈ দিছোঁ 15 পৰা 20 মিনিটমান। এয়া মই ফ্ৰিজৰ পৰা ওলালোঁ আৰু এতিয়া মই এনেকৈ পিচ পিচ কৰি কাটিছোঁ। মই বৰফিৰ আকাৰ দিছোঁ, আপোনালোকে যেনেকুৱা ভাল পায় তেনেকুৱা আকাৰ দিব পাৰে। মই আধাখিনিয়ে ভাজিম, সেইবাবে মই আধাখিনি কাটি ওলাইছোঁ। আধাখিনি মই ফ্ৰিজত ৰাখি থ'ম। আপোনালোকে এনেকৈ ফ্ৰিজত ৰাখি থ'ব পাৰে, বেয়া হৈ নাযায়। যেতিয়াই মন যায় তেতিয়াই ভাজি খাব পাৰে। এনেকৈ আলহীকো দিব পাৰে আপোনালোকে, বহুত টেষ্টি হয়। আপোনালোকে বাৰু এনেকৈ বনাই খাইছে নে নাই জনাবচোন কমেণ্টত। আনফালে মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু এনেকৈ মই ৰংচুঙা হোৱালৈ ভাজিছোঁ। তলফালে ৰংচুঙা হ'লেহে আপোনালোকে ওলট পালট কৰি দিব, নহ'লে ভাঙি যাব পাৰে। এয়া মোৰ ৰংচুঙা হোৱাৰ পিছত মই ওলট পালট কৰি দিছোঁ। এয়া মোৰ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব। আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ, ইয়াত আজৱাইন দিলে গেষ্ট্ৰিকৰ প্ৰব্লেম নহয়। মোৰ আজৱাইন নাছিলে সেইবাবে মই দিয়া নাই। এয়া মোৰ ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। গৰম গৰম চাহৰ সৈতে আপোনালোকে পৰিৱেশন কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই বাই।